হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল পল্লাদ বৰা চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বহুদিনৰ মূৰত মোৰ ইউটিউব চেনেলত এটা নতুন ব্লগ লৈ আহিছোঁ। আৰু এই ব্লগটো হৈছে আজি মই বাৰ ঘৰলৈ আহিছিলোঁ। বাৰ ঘৰৰ পৰা বাহিৰে বা পথাৰত থকা ঠাইলৈ বুলি আহিছোঁ। আৰু পথাৰৰ কিছু দৃশ্যৰ লগতে বাৰ ওচৰতনো কি কৰোঁ আৰু ক'লৈনো যাওঁ তাক দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। ব'লকচোন যাওঁ ভিডিঅ'টোৰ মাজলৈ। এয়া পথাৰৰ চাৰিওকাষটো বা ইয়াৰখিনিত ৰখা দেখা পোৱা নাই। গৈ থাকোঁচোন বাৰু কোন ঠাইতনো আছে। জলপানৰ বাতিটো যতনাই দিবি পোৱালিতে বহিলৈ মোহৰে বাগানৰ মাজে মাজে আহিব লগা হৈছে। সৌৱাত দেখা যেন পাইছোঁ। এয়া এইখিনিতে দেখা পোৱা গৈছে বা বহি আছে, হয়তো ৰ'দ আজি। মোহৰে থাদৈ খামে জুতি লগাই তোকে কাষতে ৰুয়ে ৰুয়ে যাবা গুচি গুচি কৰি কঠীয়া বোলাই দিম মুঠি মুঠি কৰি। এয়া মুঠিটো বাক অলপ সহায় কৰি দিছোঁ ওচৰলৈ চপাই। বায়ে এয়া ভুৰুই আছে, ময়ো মুঠিটোকে অলপ আগবঢ়াই দি সহায় দিছোঁ। ৰ'দে চুমি যোৱা বগাগাল দুখনি চাইনো চাই ভাল লাগে কাষতে ৰলেহি। ভাগিনে কৈ পঠিয়াইছিলে যে হেলচ আনিবলৈ। এয়া ভাগিনৰ বাবে হেলচ বুটলিবলৈ আহিলোঁ। খায়ো ভাল লাগে আচলতে, সেয়েহে ভাগিনে খাবৰ বাবে হেলচ নিবলৈ গৈছিল। বহুত পুতি আছে, পকাকৈ লৈ গৈছোঁ। খাই ভাল পাব, বাচি থকাৰ কোনো প্ৰয়োজন নাথাকিব পকা বনিলে। আৰু এতিয়া বাৰ ঘৰৰ বাগানখন চাই যাওঁ বুলি আহিলোঁ। বহুত দিনৰ আগতে আহিছিলোঁ, এতিয়ানো কেনেকুৱা হৈ আছে বাগানখন চাই যাওঁ আৰু আপোনালোকো দেখাওঁ বাগানখনৰ বাহঁতক। বহুত ধুনীয়া বাগানৰ পৰিৱেশটো। মাজে মাজে গছো আছে, ছাঁ থকা পৰিৱেশ। বহুত ধুনীয়া। এয়া বাগানৰ মাজতে যিবোৰ চাহ গছ মৰি গৈছিল সেইবোৰ খেতি কৰিছে। কচু, এয়া কচু খাব পৰা নাই হয় বাৰু। এয়া ভেন্দি আৰু জাতিলাও কৰিছিলে, জাতিলাও এটা দেখিছিলোঁ। এয়া ভেন্দি খাব পৰাই হৈছে, এইটো জাতিলাও আৰু এইটো হ'ল তুৰৈ। এতিয়া যাওঁগৈ আৰু ভাগিন ঘৰত অকলে আছে। লগতে এয়া ভাগিনৰ বাবে হেলচ লৈ গৈছোঁ, খাব। ৰ'দো দিছে, থাকিবও নোৱাৰি, গৰম। এয়া ভাগিনহঁতৰ লগত হেলচ খাইছোঁহি। খায়ো ভাল লাগিছে বাৰু, মিঠা পকা। এইখিনিতে ভিডিঅ'টো সামৰোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।